গুৱাহাটীৰ নুনমাটিত ঋতুপৰ্ণ পেগু নামৰ যুৱকজনক চুৰিৰে উপজি পৰি আঘাত কৰি হত্যা কৰাৰ পাছতে সমগ্ৰ অসমতে উত্তেজনা অব্যাহত আছে। সমগ্ৰ অসমৰ বিভিন্ন দল সংগঠনৰ লগতে শিৱসাগৰ জিলা পানীদিহিং মৌজাৰ বৰচুমনি গাঁৱৰ যুৱকসকলেও বিভিন্ন কাৰ্যসূচীৰ লগতে বন্তি প্ৰজ্বলনেৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ইয়াৰ জড়িত অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাব বিচাৰোঁ যে মিচিং জাতিটোৰ তেখেতলোকে যাতে সেয় জ্ঞান কৰাইছে আমাৰ প্ৰতিপন্ন হৈছে। সেইদিনা জানমণি কুটুমৰ যিটো সত্যাংগৰে আজি সেই হত্যাকাণ্ড দোষীসকলে মুকলি আকাশৰ তলত তেখেতে বিচৰণ কৰি আছে। আমি দুখিত যে ইমান কিশোৰী এগৰাকীক ধৰ্ষণ কৰি পেলাই তেখেতলোকক হত্যা কৰাৰ পিছতো তেখেতলোকক ফাৰ্ষ্ট এড আদালতত তেখেতক হাজিৰ নকৰি পেলাই তেখেতসকলে আজি মুকলি আকাশৰ তলত বিচৰণ কৰি ফুৰিছে। আমি খুবেই মৰ্মাহিত আৰু চৰকাৰৰ ওপৰত এতিয়া আমাৰ আস্থা আছে আৰু তেখেতসকলক শেষ আহ্বান জনাব বিচাৰোঁ আমি চৰকাৰখনক যে অতি শীঘ্ৰে এসপ্তাহৰ ভিতৰত তেখেতসকলে অসম চৰকাৰখনে এই আজি যি ঋতুপৰ্ণ পেগুৰ যি দোষী সেইসকলক আজি শাস্তি প্ৰদান কৰক, উপযুক্ত বা কঠোৰ শাস্তি প্ৰদান কৰক। অন্যথা আগন্তুক সময়ত যদি সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহ'লে প্ৰশাসন ইয়াৰ কাৰণে দায়ী হ'ব লাগিব। তাৰ বাবে কোনো মিচিং জাতি কেতিয়াও দায়ী হ'ব নোৱাৰিব। যোৱাকালি গুৱাহাটী নুনমাটিত যিটো ঘটনা ঘটি গ'ল, এই ঘটনা আমাৰ অসমৰ ক্ষেত্ৰখনত নতুন নহয়, বহু বছৰ আগৰ পৰাই চলি আছে। অভিনীলৰ পৰা আৰম্ভ কৰি আমি যিবোৰ পাইছোঁ, আজি কালি পুনৰ খিলঞ্জীয়া ঋতুপৰ্ণ পেগুক কি নিৰ্মমভাৱে হত্যা কৰা হ'ল, ইয়াৰ পূৰ্ণ বিৰোধিতা আমি কৰিছোঁ। এনে ঘটনা পুনৰাবৃত্তি নহওক আৰু চৰকাৰক আৰু আমাৰ আইনক এতিয়াও আমাৰ আস্থা আছে। আমি এতিয়াও আস্থা জীয়াই ৰাখিছোঁ যাতে সেই শাস্তি অতি শীঘ্ৰে পায়। যিসকলে এতিয়াও অকল কেৱল হত্যাকাণ্ড বুলিয়ে নহয়, অসমত বিভিন্ন ঘটনা ঘটি গৈছে। খিলঞ্জীয়াসকলৰ বিপক্ষে সদায় হত্যাকাণ্ড ধৰ্ষণ হৈ গৈছে, কিন্তু আমাৰ চৰকাৰে আমাৰ আইন এতিয়ালৈকে বিহিত ব্যৱস্থা ল'ব পৰা নাই, যাৰ কাৰণে আজিও বহু অপৰাধী মুকলি আকাশৰ তলত বিচৰণ কৰি ঘূৰি ফুৰিবলৈ সক্ষম হৈছে। কিন্তু আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আজিৰ পৰা আমি কেৱল ঋতুপৰ্ণ পেগুক বুলিয়ে নহয়, আমাৰ খিলঞ্জীয়াৰ বিপক্ষে যেনেধৰণৰ ষড়যন্ত্ৰ কৰি আছে, আমাৰ খিলঞ্জীয়াসকলক হত্যা কৰি যিদৰে অপৰাধীয়ে আইনৰ চকুত ধূলি দি ঘূৰি ফুৰিব পাৰিছে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আমাৰ যিটো কালি ঘটনা ঘটি গ'ল, আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। খিলঞ্জীয়াসকল যি অসমত খিলঞ্জীয়াৰ সুৰক্ষা নহয়, সেই অসমত খিলঞ্জীয়া জীয়াই থকাৰ অধিকাৰ আমাৰ পৰা কাঢ়ি নিয়া হৈছে। গতিকে আমি অনুৰোধ জনাওঁ চৰকাৰক যাতে শীঘ্ৰে ইয়াৰ শাস্তিমূলক ব্যৱস্থা কৰে। আৰু আমি মিচিং সমাজকো আহ্বান জনাইছোঁ, এয়া সময় একত্ৰিত হোৱাৰ সময়, আমি সকলোৱে একেলগে আগবঢ়াৰ সময়, আমি সকলোৱে একেলগে ন্যায়ৰ বিপক্ষে আমি মাত মতাৰ সময়। গতিকে সকলোকে আহ্বান জনাইছোঁ। আৰু শেষত আমাৰ ঋতুপৰ্ণ পেগুৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আমি। আৰু আজি আমি সকলোৱে চুমনি মিচিং গাঁৱৰ ডেকা যুৱকসকলে আমি ওলাই আহি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। অসম চৰকাৰে যিটো অসমীয়া মানুহ, অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ ওপৰত যিটো গুৰুত্ব প্ৰদান কৰিব লাগে, আমি সেই গুৰুত্ব প্ৰদান কৰা আমি পৰিলক্ষিত হোৱা নাই। আজি যদি আমি চাবলৈ যাওঁ, অনা অসমীয়াৰ ওপৰত যি ধৰণে অসম চৰকাৰে তেওঁলোকৰ যিটো মৰম চেনেহ আমি দেখিবলৈ পাওঁ বা আমাৰ অসমীয়াৰ ওপৰত যিটো দেখিবলৈ নাপাওঁ, তাৰ কাৰণে আমি খুব এটা মৰ্মাহত হৈ পৰিব লগা হৈছে। যিহেতু অসমত যদি অসমীয়া মানুহৰ আধিপত্য নাথাকে বা অসমীয়া ভূমিপুত্ৰসকলৰ যদি আধিপত্য নাথাকে, তেতিয়াহ'লে অসমীয়া বুলি পৰিচয় নাথাকিব। সেয়েহে আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে যোৱাকালিৰ ঘটনাটোত যাতে কোনো কাৰণতে পিছ পৰি নাযায় আৰু ঋতুপৰ্ণ পেগুক আমি ন্যায় দিয়াবই লাগিব। আৰু ঋতুপৰ্ণ পেগুৰ যিটো সন্তান আছে, যিটো পত্নী আছে, পত্নীগৰাকীক সংস্থাপন দিয়াৰ উপৰিও এটা বৃহৎ ক্ষতিপূৰণ দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু দুষ্কৃতিকাৰীসকলক প্ৰশাসনে বা অসম চৰকাৰে যিকোনো ইতিমধ্যেই গম পোৱা গৈছে যে যিটো প্ৰতিষ্ঠানত তেওঁক হত্যা কৰা হৈছিল, সেই হত্যা কৰা ঠাইতেই ভিডিঅ' ফুটেজত আমি দেখিবলৈ পাইছোঁ যে যিসকল ব্যক্তি হত্যা কৰা হৈছিলে। গতিকে তেওঁলোকক তৎকালীনভাৱে যে শাস্তি মুঠতে আমাৰ এটাই থাকিব যে তেওঁলোকক ফাঁচি দিব লাগে। ফাঁচিৰ বাদে আমি তেওঁলোকক বেলেগ আমি আশা নকৰোঁ। গতিকে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু চৰকাৰে যদি ফাঁচি দিব নোৱাৰে বা প্ৰশাসনে যদি ফাঁচি দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ খিলঞ্জীয়াৰ ওপৰত, আমাৰ অসমীয়াৰ ওপৰত তেওঁলোকক এৰি দিয়ক। আমি তেওঁলোকক কেনেকৈ বুজাব লাগে আমি তেওঁলোকক বুজাৰ ব্যৱস্থা কৰিম। আৰু যাতে তেওঁলোকে কোনো অনাগত দিনত যাতে এনেকুৱা ধৰণৰ তেওঁলোকে যাতে কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ যাতে আগবাঢ়িবৰ কাৰণে তেওঁলোকে মানসিকতা যদি লৈ নাথাকে, তেনেকুৱা এটা পৰিৱেশৰ আমি তেওঁলোকক আমি বুজাই পঠিয়াম। গতিকে
অসম চৰকাৰে যদি শাস্তি দিব নোৱাৰে, অসম চৰকাৰে যদি ফাঁচি দিব নোৱাৰে, তেতিয়া আমাৰ ওপৰত এৰি দিয়ক, আমাৰ খিলঞ্জীয়াৰ ওপৰত এৰি দিয়ক, তাৰ ব্যৱস্থা আমি নিজে কৰিম।